আৰু বসন্ত ঋতুৰ আবিৰ্ভাৱ হ'ব। এয়া আমাৰ লক্ষ্মীৰ উদ্ভাৱন হ'ল। এতিয়া লক্ষ্মীৰ স্বয়ম্বৰ, এতিয়া লক্ষ্মীৰ স্বয়ম্বৰৰ মানে কি? বিবাহৰ কাৰ্য। ইয়াৰ বিবাহৰ কাৰ্যৰ পৰা আমাৰ কেনেকৈ নাৰী পুৰুষৰ মানে বিবাহ, এই কাৰ্য আমাৰ সুন্দৰকৈ ভাগৱতে আমাক বুজাব। আৰু ইয়াৰ পৰা আমি কেনেকৈ এগৰাকী নাৰী কেনেকৈ বিবাহ হ'ব। এতিয়া আপোনাৰ মানে কি হ'ল, ইয়াতে আপোনাৰ চাব এই লক্ষীৰ মাজতে সৰস্বতী ইত্যাদি সকলো, গংগা ইত্যাদি সকলো বস্তু ইয়াত মানে জাগৃত হ'ব, প্ৰকাশ হ'ব। সেইটো কাৰণে কৈছে যে এগৰাকী নাৰী বিবাহ হ'লে মানে কেনেকুৱা হ'ব লাগে। আজিকালিতো আমাৰ বিবাহখন চাবচোন কেনেকুৱা হৈ গৈছে। অসমীয়া সমাজৰ বিবাহ চাবলৈ গৈ, পশ্চিমীয়া বিবাহ চাবলৈ গৈ কি কয়, ৱাইন খাব ধৰিছে, বেয়া বস্তু খাব ধৰিছে, নিচাজাতীয় খাব ধৰিছে। এগৰাকী নাৰী লক্ষ্মী হ'বলৈ হ'লে যে নিজৰ দেহাত, নিজৰ প্ৰকৃতি দেহাটো সদায় বজাই ৰাখিব লাগিব। আমাৰ নাৰীতহে, প্ৰকৃতিতহে কি সৃষ্টি হয়? জীৱ সৃষ্টি হয়। গতিকে প্ৰকৃতিগৰাকী কিমান পুণ্যৱান হ'ব লাগিব। যদি অসুৰ হয়, ল'ৰা অসুৰ জন্ম হ'ব, দিতি লিখে নহয় জানো? যদি অদিতি হয়, দেৱময়ী হয়, ভগৱন্তৰ প্ৰতি যদি কায়াদুৰ দৰে ভগৱন্তৰ যদি মনটো অৰ্পণ হয়, তেতিয়া লক্ষ্মীপৰি হয়, তেতিয়াহ'লে সেই নাৰীগৰাকীৰ গৰ্ভৰ সন্তানবিলাক লক্ষ্মীৰ প্ৰতি সন্তানবোৰ আহিব। সেইটো কাৰণে কৈছে আমাৰ নাৰীগৰাকীৰ বিবাহ ক্ষেত্ৰত কেনেকুৱা হ'ব লাগে। আমাৰ আজিকালি বিবাহবোৰ দেখিলে আচৰিত লাগে নহয় জানো? আমাৰ বিবাহবিলাক দেখিলে বৰ আচৰিত হৈ গ'ল। কি বিবাহ, ক'লৈ গুচি গ'ল? কি বিবাহ আছিলে? বনাৱটী হ'লগৈ ইয়াত, গম পাইছেনে? য'ত লক্ষ্মীনাৰায়ণৰ সম্পৰ্কৰ কথা কৈছে, সংসাৰ মন্থন হ'ব এতিয়া তেওঁলোক দুজনৰ মাজত। সংসাৰখন কেনেকৈ চলাম, কি কৰিম, এখন সংসাৰ মন্থন হ'ব। কিন্তু তেওঁলোকে কি কৰিছে, এই লক্ষ্মীনাৰায়ণৰ মাজত বনাৱতী বিবাহ হৈছে। এতিয়া হিন্দীত বনাৱতী কৃষ্ণ। এতিয়া আমি আগবাঢ়ো নহয়নে? কৃষ্ণ পদ শুকনি গদতি শুনি উক পৰীক্ষিত, তাত পাছে যেন কথা ভৈলা বিপৰীত। অনন্তৰে লক্ষ্মী শুনিয়া অভিষেক, মূৰ্তি ধৰি ৰাখি ভৈলা সাগৰ প্ৰত্যেক। অগ্নিহোচ নামে পিত ব্ৰস্ত দুহি খানি, দিলন্ত সাগৰে ৰংগে ভৈলন্ত গোসানী। স্নান বসানে তাক প্ৰবন্ধে পিন্ধিলা, কংকালত ৰত্নময় মেখলা বান্ধিলা। এই যে বিবাহৰ পাছত তাৰপিছত কি কৰিছে, আমাৰ যেতিয়া গা ধোৱালে, গা ধোৱাৰ পিছত এইখন সাগৰ বুলি ক'লে, দেখিছেনে? সাগৰত গা ধুইছে। যে তাৰ মানে আমাৰ যেতিয়া সেইকাৰণে নদীৰ জল উঠাই আনে আকৌ। এতিয়া বস্ত্ৰ পিন্ধিলে, মেখেলা পিন্ধিছে ইত্যাদি কি কি পিন্ধিলে সেইবোৰ কৈছে। সাগৰৰ পৰা পানী আনিছে। সেইকাৰণে আমাৰ কি কৈছে, সেই পানী, সেইকাৰণে সাগৰৰ পানী আমাৰতো এতিয়া সাগৰ যাব নোৱাৰে, গতিকে নদী পানী উঠায়, গম পাইছেনে? নৈ পানী উঠাই আনে, কলহত পানী উঠাই আনে, নহ'লে পুখুৰীৰ পৰা উঠাই আনে। সেই পৰ্যায়টো আমাৰ এতিয়া ৰাখিছে। এতিয়া কৈছে কি, তেওঁ সেইবিলাক বস্ত্ৰ, আগৰ পুৰণি বস্ত্ৰ এৰি দিলে, এতিয়া নতুন বস্ত্ৰ পিন্ধিছে, গম পাইছেনে? পুৰণি বস্ত্ৰ কোনটো পুৰণি বস্ত্ৰ? এতিয়া জীয়ৰীৰ বস্ত্ৰ ত্যাগ মানে কি কৰিব লাগিব? জীয়ৰীৰ যিখিনি কৰ্ম, যিখিনি নীতি, সেইটো এৰি এতিয়া আমি কি হ'ল, সংসাৰিক নীতিৰ কৰ্ম কৰিব লাগিব। এতিয়া সেই জীয়ৰী চৰিত্ৰটো এতিয়া বিবাহ কৰাৰ পিছত ৰাখিলে নহ'ব। আজিকালি চাবচোন, জীয়ৰীৰ চৰিত্ৰটো লৈ আছে, হয়নে? জীয়ৰীৰ চৰিত্ৰটো তেওঁলোকে লৈ আছে। আমাৰ এইকাৰণে সাগৰত ডুবিবলৈ কৈছে। সাগৰখনক কেলৈ দিছে? সাগৰৰ পানীয়ে ধোৱা মানে আগৰ আমাৰ যিবোৰ চৰিত্ৰ আছে সেইবোৰ এৰি দিয়া, জীয়ৰী চৰিত্ৰ এৰি দিয়া, যৌৱনৰ চৰিত্ৰ যিবিলাক ডেকা ৰূপেৰে যিখিনি উৎপাত কৰি আছিলে সেইবিলাক চৰিত্ৰ এৰি দিয়া। এতিয়া সেই সাগৰত গা ধোৱা মানে কি কৈছে? এতিয়া কি কৈছে আমাক, এই সাগৰত গা ধোৱা মানে আমি একোজন মানুহে বৈষ্ণৱ হ'বলৈ হ'লে, আমি ভগৱন্তৰ লগত মনটো সংযোজন কৰিবলৈ হ'লে আমি শৰণ লোৱাৰ পিছত আমি গা ধুব লাগিব। সেইকাৰণে সেই গোপীসকলে ক'ত যেতিয়া গা ধুইছিলে, ক'ত গা ধুইছিলে? নৈত গা ধুই আছিলে। কৃষ্ণই বস্ত্ৰ হৰণ কৰি লৈ গ'ল, আকৌ বস্ত্ৰ আনিলে। তাৰ সেইটো আমাক কি বুজালে? যে আমি এই পৃথিৱীত জন্ম হোৱাৰ পাছত এই পৃথিৱীত আমি যিবিলাক কৰ্ম কৰি আছিলোঁ, শৰণ লোৱা আগত যিখিনি বস্ত্ৰ পিন্ধি আছিলোঁ, আমি যিটো গা ধুলোঁ, তাৰমানে
ঈশ্বৰৰ নামৰ সাগৰত গা ধুলোঁ। গা ধোৱাৰ লগে লগে সেই পুৰণা বস্তুবিলাক ভগৱন্তই লৈ গ'ল। আকৌ বস্ত্ৰ দিলে নহয় ভগৱন্তই। কি বস্ত্ৰ দিলে? নামৰ বস্ত্ৰ, ঈশ্বৰৰ বস্ত্ৰ। সেইদিন ধৰি আমি পবিত্ৰ হ'ব লাগিব। সেই কথাটোকে বুজাইছে যে গোপীসকলে নদীত গা ধুই থাকোঁতে কৃষ্ণই বস্ত্ৰ লৈ গ'ল। উলংগ। উলংগ মানে কি? মনৰ পৰা আগৰ যিখিনি যৌৱনৰ কৰ্মবিলাক, বেয়া কৰ্মবিলাক উলংগ হৈ গ'ল। আকৌ নতুন বস্ত্ৰ দিলে। কাৰ বস্ত্ৰ? ভগৱন্তৰ বস্ত্ৰ দিলে। কৃষ্ণই আকৌ বস্ত্ৰ দিছে নহয় তেওঁলোকক। আগৰ বস্ত্ৰখিনি লৈ গ'ল গোপীৰ। তাৰমানে আমাৰ মনৰ মাজত থকা ক্লমশ বেয়া ভাৱবিলাক কৃষ্ণ হৰণ কৰি ল'লে। সেইকাৰণে আমি কৃষ্ণৰ আন এটা নাম হ'ল হৰি। হৰি তাৰমানে কি? বেয়া বস্তু হৰি আমাৰ লৈ যায়। বেয়া বস্ত্ৰ লৈ গ'ল। আকৌ এখন সাগৰত আমাক নতুন বস্ত্ৰ দিলে। কি বস্ত্ৰ দিলে? হৰি নামৰ বস্ত্ৰ দিলে। তো এই লক্ষ্মীও কি কৰিছে? গা ধোৱাৰ পিছত গোসাঁইনী আয়েও সাগৰৰ গা ধোৱাৰ পিছত নতুন বস্ত্ৰ পিন্ধিছে, মেখেলা পিন্ধিছে। গম পাইছেনে? আগতে চুইজাৰ পিন্ধিছিলে, লং পেণ্ট পিন্ধিছিলে, কিন্তু এতিয়া কি কৰিছে? মেখেলা পিন্ধিছে। গম পাইছেনে? বিবাহ কৰাৰ পিছত মেখেলা পিন্ধিছে, সেন্দুৰ লৈছে, নিজৰ দেহত উৰণি লৈছে। উৰণিখনে তাৎপৰ্য আমাক কি বুজালে? হয়নে? বিবাহ কৰাৰ পিছত নাৰীগৰাকীয়ে যে উৰণি লৈছে, উৰণিখনে কি কৈছে? আমি কেতিয়াও ওপৰত যাব নালাগে, উৰণিখনৰ ভিতৰত থাকিবলৈ কৈছে আমাক। গম পাইছেনে? ঈশ্বৰৰ নামৰ ভিতৰত থাকা। সেইকাৰণে চন্দ্ৰতাপ। ঈশ্বৰ ক'ত আছে? গম পাইছেনে? চন্দ্ৰতাপখন কেলৈ দিলে? তো উৰণিখন নাৰীগৰাকীয়ে কি কৈছে? উৰণি ল'ব লাগিব। উৰণি যদি নলৈ যৌৱনতাৰ গাভৰুৰ দৰে যদি ঘূৰিবলৈ যায় নহ'ব। সেইকাৰণে উৰণি দিছে। তুমি এই আৱৰণ হৈ থাকা। আৱৰণত লুকুৱাই ৰাখিব লাগিব নিজক। নিজৰ কোনটো লুকুৱাই ৰাখিব লাগিব? ঈশ্বৰৰ মহত্বক লুকুৱাই ৰাখা। তুমি স্বামীৰ লগত সংযোজন মহত্ব লুকুৱাই ৰাখা। এই স্বামীৰ যি আৱৰণৰ ভিতৰত নাথাকি যিসকল নাৰীয়ে হেৰি কৰি, তেওঁলোকক চাবচোন এতিয়া কিমান বোৱাৰী কি হৈছে? অপহৰণ হৈছে, গায়ব হৈ গৈছে। নহয়নে? এই বস্তুটো কি হ'ল? সেই নাৰীগৰাকীয়ে নিজৰ উৰণি ঢাকিব জনা নাই। পুৰুষৰ উৰণি ঢাকিব জনা নাই।